নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা কেক, যিটো কেক মই চেনি, ময়দা আৰু ডিম নিদিয়াকৈ বনাইছোঁ। তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু এই টেষ্টি কেকটো বনাবলৈ প্ৰথমতে ইয়াতে লৈছোঁ মই দুটা কমলা টেঙা। আৰু এই কমলাকেইটা এনেকৈ গুচাই ইয়াৰ প্ৰথমতে জুচখিনি উলিয়াই ল'ম। আৰু এয়া ৰসখিনি উলিয়াই লোৱাৰ পিছতে ইয়াতে এটা লৈছোঁ, এয়া আধা কাপৰ মাপ হয়তো। আৰু ইয়াতে আপোনালোকক গোটেইখিনি ঢালি পানী দেখাইছোঁ। ইয়াত চব পুৰাপুৰি আধা কাপ জুচ ওলাইছে। আৰু এই জুচখিনি এখন চাকনিৰে চাকি ল'ম, যাতে কিবা গোটা থাকিলে আঁতৰি যায়। আৰু এনেকৈ চাকি লোৱাৰ পিছতে মই ইয়াতে ল'ম কেইটামান ড্ৰাই ফ্ৰুটছত মই লৈছোঁ কাজু, আলমণ্ড, টুটি ফুটি আৰু আখৰোট লৈছোঁ। আৰু কিচমিচ মোৰ নাই আজি, সেইটো কাৰণে মই দিয়া নাই। আপোনালোকে বিচাৰিলে কাজু, কিচমিচ আৰু আলমণ্ড দিও বনাব পাৰে। আৰু আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুট থাকে সেয়া দিয়ে বনাব। মোৰ ওচৰত আজি এয়া আছিলে কাৰণে এয়াই দিয়ে বনালোঁ। আৰু এইখিনি অকণমান ভাঙি ল'লোঁ। আৰু ইয়াতে চব পূৰা আধা কাপ দিছোঁ। আৰু এই আধা কাপ ইয়াতে এই জুচখিনিতে ঢালি দিছোঁ। আৰু প্ৰায় 3 ঘণ্টাৰ কাৰণে এইখিনি তিয়াই থৈ দিম। আৰু এয়া এইপিনে লৈছোঁ গুড়, কাৰণ ইয়াত চেনি ব্যৱহাৰ নকৰোঁ, চেনিৰ জেগাত ব্যৱহাৰ কৰিম গুড়। আৰু গুড়খিনি প্ৰথমতে উলিয়াই লৈছোঁ। ইয়াতে মই আধা কাপ গুড় ল'ম। আৰু আপোনালোকে যদি মিঠাটো অকণমান বেছি পচন্দ কৰে তেতিয়াহ'লে আধা কাপতকৈ অকণমান বেছিকৈ ল'ব, কিন্তু পুৰাপুৰি একাপ নল'ব, একাপ ল'লে বেছি মিঠা হৈ যাব। আৰু গুড়খিনি কাটি লোৱাৰ পিছতে এখন কেৰাহীত এয়া দি তাৰ ওপৰত দিলোঁ অকণমান পানী। আৰু গুড়খিনি খুব ভালকৈ এয়া গলাই লৈছোঁ। আৰু এনেকৈ অলপ দেৰি গুড়খিনি থকাৰ পিছতে চাব, এয়া খুব ভালকৈ গুড়খিনি গলি গৈছে। আৰু তাৰপিছতে গেছ বন্ধ কৰি এই পাত্ৰটোত উলিয়াই লৈছোঁ। আৰু গুড় এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। একেবাৰে পুৰাপুৰি ঠাণ্ডা হ'ব নালাগে, অলপ ঠাণ্ডা হ'লেই হ'ব। আৰু এয়া গুড়খিনি এখন চাকনিৰে চাকি দিছোঁ, কাৰণ কেতিয়াবা গুড়তো গোটা থাকিব পাৰে, তাৰ কাৰণে। তথাপিতো মোৰ এইটো টেমাৰ গুড় আছিলে, থাকিবতো নালাগে। আৰু ইয়াতে মই দিছোঁ 3/4 কাপ দৈ। আৰু দৈ আৰু গুড়খিনি খুব ভালকৈ মিহলাই লৈছোঁ, যাতে একো গোটা বান্ধি নাথাকে। আৰু এয়া মিহলাই লোৱাৰ পিছতে মই এটা লৈছোঁ কেক টিন। আৰু কেক টিনটো এয়া ভালকৈ বাটাৰ পেপাৰকেইখন ভালকৈ লগাই লৈছোঁ। আৰু কেক টিনটো চাব যে অকণমান যাতে ডাঙৰ হয়, কেকটো ফুলিবলৈ যাতে জেগা পায়, নহ'লে কেকটো ভালকৈ যদি ফুলিব নোৱাৰে তেতিয়াহ'লে ভিতৰটো কিন্তু কেঁচা থাকিব। আৰু এয়া ৰেডি কৰি লোৱাৰ পিছতে মই ইয়াতে এয়া লৈছোঁ একাপ আটা, কাৰণ আজি ময়দা নিদিওঁ, আটা দি বনাম। আৰু এয়া একাপ আটা ভালকৈ চালি ল'ম। আৰু ময়দাৰ জেগাত কিন্তু আটা দি বনালেও কেকটো সিমানেই টেষ্টি হয় খাবলৈ। এবাৰ এই কেকটো নিশ্চয় ট্ৰাই কৰি চাব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু এইপিনে গেছ অন কৰিলোঁ। গেছ অন কৰি ইয়াতে এই কেৰাহীখনতে একচুৱেলি মই কেকটো বনাম। আৰু এইখন ইয়াতে দি এডাল ষ্টেণ্ড ইয়াতে থৈ ওপৰৰ পৰা ঢাকন বন্ধ কৰি অলপ দেৰিৰ কাৰণে, প্ৰায় কেক বনোৱা 5 মিনিট আগত এয়া ঢাকন দি বন্ধ কৰি ৰাখিছোঁ, যাতে গৰম হয় অকণমান। আৰু এইপিনে আটাখিনি ইয়াতে মিহলাই দিলোঁ। তাৰপিছতে এইখিনি গোটেইখিনি ঢালি দিলোঁ সেই যে গুড়ৰ আৰু দৈৰ মিক্সাৰটো আছিলে তাত। আৰু এইখিনি খুব ভালকৈ ঢলাৰ পিছতে যিখিনি ড্ৰাই ফ্ৰুট জুচত এনেকৈ তিয়াই থৈছিলোঁ সেইখিনিও চব খুব ভালকৈ অকণমান ফুলি গৈছে। আৰু মই 3 ঘণ্টা তিয়াই ৰাখিছিলোঁ। আপোনালোকৰ ওচৰত যদি সময় থাকে
আৰু তেতিয়া আপোনালোকে আগদিনাখনিয়ে কিন্তু তিয়াই ৰাখিব তেতিয়া টেষ্টটো বেছি ভাল আহে মই আজি ৰাতিপুৱা কেক বনাবলৈ বস্তু আনিলোঁ কাৰণে ইমান টাইম নাছিলে মোৰ ওচৰত আৰু তাৰ পিছতে ইয়াতে দিছোঁ 3/4 কাপ ৰিফাইন তেল আপোনালোকে ৰিফাইন তেলৰ জাগাত বাটাৰ মেল্ট কৰিও দিব পাৰে আৰু এইখিনি মিক্স কৰি ললোঁ আৰু এই মিক্স কৰি লোৱাৰ পিছতে ইয়াতে মই দিম কোকো পাউডাৰ 2 চামুচ আপোনালোকৰ ওচৰত কোকো পাউডাৰ নাথাকিলে কিন্তু নিদিব আপোনালোকে যদি কোকো পাউডাৰ দি বনাব নিবিচাৰে আৰু মই আজি প্ল্যান নাছিলে যে কোকো পাউডাৰ দি বনাম কিন্তু ক'লে যে অকনমান চকলেট ফ্লেভাৰৰ খাব তাৰ কাৰণে কোকো পাউডাৰ মই এতিয়া দিছোঁ আৰু তাৰ পিছতে ইয়াতে দিছোঁ ভেনিলা এসেন্স আধা চামুচ আপোনালোকৰ ওচৰত যদি ভেনিলা এসেন্স নাথাকে তেতিয়া হলে আপোনালোকে ইলাইচি আৰু ডালচেনি অকনমান পিচি পাউডাৰ কৰি ইয়াতে দি দিব আৰু এ দিয়াৰ পিছতে মই এখন মিডিয়াম সাইজৰ চামুচেৰে দিম এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ কম দিম বেকিং সোডা আৰু মই ইয়াতে হাফ চামুচ দিছিলোঁ ভেনিলা এসেন্স কাৰণ ভেনিলা এসেন্স দি অকনমান টেষ্টটো যাতে বেলেন্স হয় এটা খুব ধুনীয়া ফ্লেভাৰ আহে তাৰ কাৰণে আপোনালোকে বিচাৰিলে এচামুচো দিব পাৰে কিন্তু এচামুচতকৈ বেছিকৈ নিদিব আৰু এয়া লৈছোঁ বেকিং সোডা আধা চামুচতকৈ কম আৰু বেকিং পাউডাৰ আৰু বেকিং সোডাটো দি বেছিকৈ ফেটি থাকিব নালাগে তাৰ কাৰণে মই একেবাৰে লাষ্টত দিছোঁ আৰু আপোনালোকৰ মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব আৰু এইখিনি খুব ভালকৈ মিহলাই লৈছোঁ আৰু এইখিনি সব এতিয়া কিন্তু ডাঠ হৈ আছে আৰু পাতল কৰিবৰ কাৰণে এয়া মই আগতে গৰম কৰি থোৱা গাখীৰ দি দিছোঁ ইয়াতে আৰু এইখিনি কিন্তু খুব এটা পাতলা কৰিব নালাগে কাৰণ ইয়াত ড্ৰাই ফ্ৰুটস দিয়া আছে এই বেটাৰটো পাতলাই থাকিব ডাঠেই থাকিব আৰু ইয়াতে অকনমান গাখীৰ দি পানি এইখিনি মিক্স কৰি ললোঁ কিমানটো ডাঠ পাতলা ৰাখিব লাগিব এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া সব ইমানটো ডাঠ ৰাখিব খুব এটা ডাঠ বা খুব পাতলাও নকৰিব কাৰণ ওপৰত ড্ৰাই ফ্ৰুটস দিম বেছি পাতলা কৰিলে ড্ৰাই ফ্ৰুটসখিনি কিন্তু ওপৰত উঠি থাকিব গোটেইখিনি তললৈ বহি যাব আৰু আপোনালোকক দেখাই দিছোঁ আৰু বাকি মই অকনমান ড্ৰাই ফ্ৰুটস এয়া থৈ দিছিলোঁ এইখিনি ওপৰৰ পৰা এনেকৈ এয়া ঢালি দিম ইয়াতে দিলোঁ টুটি ফুটি কাজু আলমণ্ড এইখিনি গোটেইখিনি দি দিছোঁ ওপৰৰ পৰা আৰু এই ড্ৰাই ফ্ৰুটসখিনি ওপৰৰ পৰা দিয়াৰ পিছতে এই গৰম হৈ থকা কেৰাহীখনত সোনকালে বহাই দিম একেবাৰে বেছি টাইম নলগাব কিন্তু কেকটো পটাপট বহাই দিব বেকিং সোডা আৰু বেকিং পাউডাৰটো দিয়াৰ পিছতে আৰু এয়া মই কেৰাহীত বহাইছোঁ গেছৰ ফ্লেমটো একেবাৰে কম কৰি আৰু 1 ঘণ্টা লাগিলে মোৰ কেকটো হওঁতে আৰু 1 ঘণ্টা মই মাজতে চেক কৰি গৈছিলোঁ কেকটো হোৱা নাছিলে আৰু আপোনালোকক এতিয়া ফাইনেল চেক কৰি দেখাইছোঁ এনেকৈ চুৰি এখনেৰে এনেকৈ চেক কৰি ল'ব একদম চুৰিখন যদি ক্লিয়াৰ আহে তেতিয়াহ'লে কেকটো হৈ গ'ল আৰু মোৰ কেকটো একদমেই ৰেডি আপোনালোকে কিন্তু মই যেনেকৈ কেৰাহীত বনাইছোঁ তেনেকৈ কিন্তু প্ৰেছাৰ কুকাৰটো বনাব পাৰিব খালি প্ৰেছাৰ কুকাৰৰ হুইচেলটো আৰু যিডাল ৰিবন থাকে সেইডাল খুলি ল'ব বাকি বাটাৰ পেপাৰ কিখন মই এনেকৈ অতৰাই ললোঁ আৰু এয়া সব টেষ্টি কেক একদমেই ৰেডি আৰু কেকটো হোৱাৰ পিছতে অলপ সময় সেই কেৰাহীত বনাব প্ৰেছাৰ কুকাৰত বনাব তাতে ৰাখি দিব আৰু যেটো কেক বনোৱা টিন হয় হেতু কিন্তু অকনমান ডাঙৰ ল'ব সৰু ল'লে কিন্তু মাজৰ অংশ একদমেই নিহিজে কাৰণ মই এবাৰ নিজে বনাইছিলোঁ সৰু টিন এটা দি দিলোঁ আৰু মাজৰ অংশ একদমেই হিজা নাছিলে নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছোঁ আৰু এয়া চাকচোন কেকটো একদমেই দেখিবলৈ খুব টেষ্টি হৈছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি আছিল আপোনালোকক মই খুৱাব পৰা হেতেন নিশ্চয় খুৱালো হেতেন আৰু এয়া সব খুব কোমলো হৈছে আপোনালোকে কিন্তু এই 25 ডিসেম্বৰত এই কেকটো নিশ্চয় ট্ৰাই কৰিব পাৰে বাকি এই মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালে থাকক